স্মল ইণ্ডাষ্ট্ৰী আইটেম বনাম যেনেকৈ দুকুলি খৰাহি চেপা ঝাৰু এইবিলাক মই বনাম ভাৰী বনাম স্মল ইণ্ডাষ্ট্ৰীটো আমাৰ অসমৰ এইটো জীয়াই ৰাখিব লাগিব সেয়েহে মই এইটো স্মল ইণ্ডাষ্ট্ৰী জীয়াই ৰখাৰ কাৰণে মই সদায় যৎপৰোনাস্তি চেষ্টা কৰোঁ এতিয়া মই এইটো বাঁহটো কাটিছোঁ মই এই আইটেমবিলাক বনাম মই বাঢ়নি বনাম বাঢ়নিৰ কাৰণে মই বাঁহ চিঙি আছোঁ এতিয়া মই বাঢ়নি বনাইছোঁ বাঢ়নি বা ঝাৰু এই বাঢ়নি তিনি ধৰণৰ হয় এক ধৰণ হৈছে এনেকৈ হালি হালি খাৰা আৰু এক ধৰণ হৈছে বাঁহ এডাল সৰু বাঁহ এডালত বান্ধি থিয়াই থিয়াই খাৰা এতিয়া আৰু এক ধৰণ হৈছে ফুল ঝাৰু এইটো হৈছে হালি হালি খাৰা ইয়াক এনেকৈ বান্ধিব লাগে এইটো এনেকৈ বান্ধি লৈ হালি হালি খাৰা এনেকৈ এইটো হ'ল বাঁহ এডালত এনেকৈ লৈ ইয়াৰ চাৰিওফালে খাটিবিলাক মিলাই দি মোটা তাৰেৰে itu isinya negara itu isinya negara itu aliar ব্যৱহাৰ আৰু ইয়াক কেনেকৈ ৰাখিব লাগে ঝাৰু হৈছে বা বাঢ়নি হৈছে লক্ষ্মী মা লক্ষ্মী তেওঁলোকক বহুত সন্মান কৰিব লাগে এই বাঢ়নিৰে খাৰাৰ পিছত তেওঁৰ গাত যিখিনি লেতেৰা লাগিল সেইখিনি ধুই পেলাই তাক ৰাখিব লাগে আৰু এই বাঢ়নি এটা চুকত মানুহে নেদেখা ঠাইত ৰাখিব লাগে আৰু এনেকুৱা নকৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় গতিকে সদায় মনত ৰাখিব লাগে বাঢ়নিৰে খাৰাৰ পিছত তাৰ লেতেৰাখিনি ধুই দিব লাগে আৰু কোনো মানুহে নেদেখাকে এই এটা চুকত এওঁলোকক ৰাখিব লাগে আৰু এওঁক এনেকৈ পেলাই ৰাখিব নাপায় এনেকৈ থিয় কৰি ৰাখিব লাগে এইটো হৈছে এই বাঢ়নি ৰখাৰ নিয়ম